আজি আমি ফাৰ্মত স্প্ৰে মাৰিম, গতিকে এবাৰ ফাৰ্মখন চাফা হৈ আছে। ফাৰ্মখন প্ৰথমতে দেখাই লওঁ। আমাৰ ফাৰ্মৰ মালিক হয়, কিন্তু মালিকেও পানী মাৰি আছে, দেখিছেনে? এবাৰ দেখাই দিয়া মালিক মুখখন। আমাৰ মালিক হয়, মালিকেও কাম কৰে আমাৰ ইয়াত। মালিক বুলি কোনো কথা নাই। এইখিনি আমাৰ পোৱালিখিনি, যাবলগীয়া পোৱালিখিনি এইখিনি আমাৰ। কি সুন্দৰভাৱে চাফা হৈ আছে। আৰু এইজনী সৰলৰেখা, তাই জগিব। সিহঁতক বাঁহৰ ভিতৰত সোমাই ৰখা হৈছে, এজনী জগিবলগীয়া আছে। আৰু এইটো আমাৰ ছেকেণ্ড বৰটো হয়, এজনী জগিবলগীয়া আছে এইকেইদিনতে। বাকী ইয়াত দুজনী আছে, ইয়াৰ এজনী প্ৰেগনেণ্ট হৈ আছে আৰু এজনী জগিবলগীয়া আছে, এজনী গাহৰি। ইয়াত দুজনী আছে, এই দুজনী প্ৰেগনেণ্ট হৈ আছে বৰ্তমান। ধুনীয়াকৈ চাফা হৈ আছে। এতিয়া খালি আমি স্প্ৰে কৰিম। আমি দেখাওঁ আপোনালোকক স্প্ৰে কেনেকৈ বনাব লাগে আৰু স্প্ৰে কৰোঁতে কেনেকুৱা ধৰণৰ সাৱধানতাখিনি ল'ব লাগে। আমাৰ লাইট দি থোৱা হৈ আছে বাচ্ছাৰ কাৰণে। বাচ্ছা ইয়াত ৰখা হ'ব। এতিয়া লাইটটো তললৈ নমাই দিয়া হ'ব। ইয়াত খেৰ থাকিব। আৰু এইটো এটা লাইট, এইটো বৰ্তমান লাইটটো লগোৱা নাই, হোল্ডাৰ ফিটিং হৈ আছে। যেতিয়া পোৱালি জগিব তেতিয়া আমি ইয়াত তলত নমাই দিয়া যাব। মুঠতে এইফালৰ 4জনী জগিবলগীয়া হৈ আছে। এইকেইদিনতে জগিব আৰু বেছি দিন নাই। আৰু এতিয়া ইটা কামুৰি আছে, ইটাকেইটা পেলাই ল'লে কামুৰি আছে ইটাকেইটা। এজনী এইটো আমাৰ ডাঙৰটো একদম। ইয়াৰ ৱেট আপোনাৰ 150 মান হ'ব, 150 কেজি হৈ যাব। এইটো আমাৰ দানা ৰুম হয়। এইটো আমাৰ স্প্ৰে মেচিন। এইটো স্প্ৰে মেচিন ল'লোঁ ইয়াৰ পৰা। পিঠাডাল আটকি গৈছে। এতিয়া পটাছটো আনিব লাগিব। বাকী চব বস্তু লোৱা হৈ গ'ল। এইখিনি আমাৰ পটাছ হয়। আৰু এইখিনি পটাছ, এইটো বগা ফেনেল আৰু এইটো ক'লাটো। এইটো আমাৰ স্প্ৰে মেচিন হয়। এইটো আপোনাৰ 16 লিটাৰ ধৰে। ইয়াত এতিয়া আমি প্ৰথম 16 লিটাৰ পানী ঢালিম, তাৰপিছত আমি পটাছ ঢালিম। দেখাই যাম বাৰু। এইখিনি পটাছ হয়। তাৰপিছত আমি এইটো ঢালিম, ক'লা, আৰু এইটো বগা, আৰু D904টো ঢালিম। ইয়াৰ ঢালিলেই নহ'ব, ইয়াৰ নিয়ম আছে ঢালা। আমি প্ৰথম এতিয়া ডাইৰেক্ট মাৰিম, কাৰণ ভিতৰত মাৰিমতো ভিতৰতে মাৰিম প্ৰথম, গতিকে ডাইৰেক্ট মাৰিম। পাতলাকৈ মাৰিব লাগিব। আৰু বাহিৰত যেতিয়া মাৰিম তেতিয়া অলপ 2-1 মাৰিম, তেতিয়া অলপ ডাঠ হ'ব। আৰু যদি ভিতৰত যদি আপুনি ডাঠকৈ মাৰে, তেতিয়া যদি এইটো ক'লা ফেনাইলটো, এই ফেনাইলটো বহুত প্ৰয়োজন হয়। এইটো গাহৰি যদি গাত পৰে তেতিয়া সিহঁতৰ খজুৱতি বেমাৰ হ'ব পাৰে। আৰু এইটো B904টো, এইটোতো আৰু খাতাৰনাক বস্তু। গতিকে এইটো যদি কেনেবাকৈ গাহৰিয়ে খাই দিবলগীয়া হয় তেতিয়া আৰু বেয়া হ'ব। গতিকে ভিতৰত পাতলাকৈ মাৰিব লাগিব। ডাইৰেক্ট মাৰিম, বনাম এতিয়া মই স্প্ৰে। আপোনালোকে চাই থাকিব। পটাছ হৈছে, অলপ কাঢ়াকৈ বনাম পটাছটো। পটাছটো গুলি ল'ব লাগে ভালকৈ।
শব্দটো বহি থাকে না জোকাৰি ল'ব লাগিব ন বেছি দিছে হ'ব দে বাহিৰটো মাৰিবলৈ হ'ব কাৰণ বাহিৰটো অকণ সৰহকৈ দিব লাগিব ন এতিয়া ঘুটনি মৰা কাম Laze hahe kiyo duro terua, oh, nasun.